এগৰাকী হৈছো মই এয়া হৈছে কইনা আৰু ইয়া মেকআপৰ প্ৰডাক্ট দেখিছেনে ইমান ধুনীয়া উপহাৰটো কইনাই মোৰ কাৰণে ৰেডি কৰি থৈছিলে যিহেতু শান্তি বিয়াৰ মেকআপ এটা কৰিবলৈ আজি আমি লেখাপানীলৈ আহিছিলো আৰু আজি ধুনীয়া কইনাগৰাকীৰ নামটো হৈছে ঋতিষ্ণা আৰু তেওঁ মানে কি জানে না শান্তি বিয়া গম পাই চুকত আছিলে ইমান দিন তো থাকোতে কি কৰিব কি নকৰিব মোক এয়া ওয়েলকাম জনাবৰ কাৰণে ইমান ধুনীয়া গিফ্ট এটা ৰেডি কৰিছে সঁচাকে বহুত বেছি ভাল লাগিছে থ্যাংক ইউ সো মাচ তাৰপিছত কইনাৰ মাকে ৰেডি কৰিছে এইটো আৰু বিশেষ দিছে বি ফৰ ববি আপোনালোকে সকলোৱে জানে চাগে ইমান ধুনীয়াকৈ হেণ্ডৱৰ্ক কৰিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকলৈ বহুত বেছি ধন্যবাদ থাকিলে আৰু এনেকুৱা মৰমবোৰ সঁচাকৈ মানে মনত ৰৈ থকা স্মৃতি আৰু এবাৰ আৰু কইনাৰ ফাইনেল লুকটো আমাৰ কমপ্লিট হৈ গ'ল একদম চেটেল লুক এটা কৰিছোঁ কাৰণ গৰম বহুত বেছি অত্যন্ত গৰম সেইকাৰণে আমি চুলি উলিয়াই কৰি তেনেকৈ দিয়া নাই একদম যিমান পাৰোঁ টিপি টাপি ধুনীয়াকৈ লুক এটা কৰিবলৈ চেষ্টা কৰিছোঁ চকুটো এবাৰ জপাই দিয়াচোন আৰু লুকটো সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে মই ফুল ব্লগটো বাৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বাকী গিফ্টকেইটা কেনেকুৱা লাগিলে আপোনালোকেও কমেণ্ট কৰিব